হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। এনেই আছিলোঁ, ভাবিলোঁ কিনো কৰোঁ, তাকে বোলো আপোনালোকক আমাৰ গাঁৱলীয়া পৰিৱেশটোকে দেখুৱাই দিওঁ। এয়াই হৈছে আমাৰ গাঁওখন, এইফালে আমাৰ ঘৰ আগফালে। গাঁৱলীয়া পৰিৱেশত বাৰু থাকি কোনে কোনে ভাল পায়। আমি হ'লে গাঁৱলীয়া পৰিৱেশত থাকি ভালেই পাওঁ, যিহেতু থাকিবলৈও ভাল, খুব ঠাণ্ডা, একদম কোনো হাই হুলস্থুল নাই ইয়াত। সেইফালে আকৌ আমাৰ ককাই হাবি চফা কৰি আছে, ধাননি কিনাৰত যিহেতু কচু জংঘল পূৰা গজি গৈছে, ককাই চফা কৰি আছে। মই আকৌ পথাৰলৈ যোৱাই নাই দেই। চফা কৰিছিলোঁ বাৰু ধানখিনি, বন চফা কৰিলোঁ সেইদিনাখন, কিন্তু এতিয়া যোৱা নাই যিহেতু বৰতীয়া হৈছে, যাবলৈ মন নাইকিয়া। বৰতীয়া শেষ হ'লে লাহেকৈ আকৌ চফা কৰিব লাগিব। এইফালে হ'ল আমাৰ আগফালখন, এইফালে হ'ল আমাৰ ধাননি। আমাৰ মানে কিনো আৰু লোকৰে হয় মাটিখিনি, যিহেতু এবাৰ দাদাহঁতে খেতি কৰা নাই, ভাবিলোঁ এনেই থকাতকৈ আমিয়ে কৰি পেলাওঁ, সেইকাৰণে খেতি আমিয়ে কৰি পেলাওঁ। আমাৰ নিজৰ মাটি আচলতে এইফালে দূৰণিত আছে, সেইখিনি দেখুৱাবগৈ নোৱাৰোঁ বাৰু, কেতিয়াবা গ'লে মানে আপোনালোকক দেখুৱাম বাৰু। সেয়াই আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।